নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি আজি ক'তনো গ'লোঁ, কি কিনিলোঁ, মা পেলনীয়া বস্তু দি বাৰীখন ইমান ধুনীয়াকৈ শাক পাচলি কৰিছে। তাৰ শাক পাচলি দুপৰীয়া কি খালোঁ তাকে দেখাই যাওঁ, আপোনালোকে চাই যাব। এয়া ৰাতিপুৱা ঢকলা দি চাহ অকণ খাই ল'লোঁ। কলিজাকো আজি গাখীৰ আৰু ঢকলাই খুৱাইছিলোঁ ৰাতিপুৱা। তাৰপিছত অলপ দেৰি পাছত ক'লে যে ভোক লাগিছে, কিবা এটা দিয়া। আকৌ ফল মূল কেইটামান কিবা এটা কাটি মেলি দিলোঁ, সি খালে। খাই মেলি তাক আৰ্টৰ স্কুললৈ লৈ গ'ল দেউতাকে। তাৰপিছত আৰ্টৰ স্কুললৈ নিয়াৰ পাছত আমি ভাবিলোঁ আজি বাৰীখন আপোনালোকক দেখাওঁ মাৰ। এয়া ওপৰলৈ আহিলোঁ, মাহঁতৰ ওপৰলৈ আহি মায়ে এয়া ওলকবি ছিঙিছে। ওলকবি ক'লে যে তুমিও খাবা, লৈ লোৱা, ঘৰৰে হেৰি। প্ৰায় আমি তিনিচুকীয়ালৈ অহাৰ পৰা মায়ে কৰা শাক পাচলিয়ে আমি খাই থকা নিচিনা হৈছে। বজাৰৰ পৰা শাকজাতীয় বস্তুটো ইমান কিনা নহয়। মায়ে ইমান ধুনীয়াকৈ শাক পাচলি কৰে। পালেং চাওকচোন ইমানেই ধুনীয়া হৈছে। ওপৰত গাজৰো কৰিছে, ফ্ৰেঞ্চবিনো লগাইছে, বেঙেনা, এয়া মায়ে ধনিয়াও ছিঙি লৈছে। কৈছে আৰু তোমাকো দিম, আৰু মায়েও লয়, আমাকো দিয়ে। আৰু মায়ে কয় নিজে ছিঙি লৈও যাবা। মই নিজে ছিঙিও আনো খাবলৈ ওপৰলৈ গৈ। আৰু কিবা এটা আৰু যেতিয়া যি মন যায় অকণমান আনি পেলাই নিজৰ ঘৰৰে বস্তু আৰু ছিঙি খাওঁ। ফ্ৰেঞ্চবিনকেইডাল চাওকচোন ইমান ধুনীয়া, একদম দেখিলে একদম খাওঁ খাওঁ লাগি যোৱা ন। সঁচাকৈ ঘৰত কিবা এটা এনেকৈ কৰি থ'লে একদম মনটো বিৰাট ভাল লাগে। কাজি নেমু বহুত লাগে, আমি নিকিনাকৈ আমি চলি থাকিব পাৰোঁ। কাজি নেমু মাৰ বাৰীৰে আমি আৰু দুইঘৰে চলি থকা নিচিনা হৈ যায়। মায়ে ইমান ধুনীয়াকৈ শাক পাচলিবোৰ কৰে চাওকচোন। অমিতা সঁচাকৈ মায়ে কেনেকৈ কৰে জানেনে? যিখিনি ঘৰ সৰা জাবৰ জোথৰ ভাত চাত যিমান যি ওলাই দিনটোৰ, আৰু এফালে পাচলি বাকলি, সেইখিনি চব মাটিত জমা থৈ দিয়ে। আৰু তাতে অলপ গোবৰ দি দিয়ে, আৰু তাৰ পৰাই যিখিনি মাটি ওলায় সেই মাটিখিনিয়ে ইয়াত দি মায়ে খেতিখিনি কৰে। আৰু এইজোপা আম দেখিছেনে? আম গছজোপা এতিয়া আজি এসপ্তাহমানৰ আগতো দুটা আম পাৰিছে, পকিছিলে আম। এয়া এইখিনি চাই থাকোঁতে আপোনালোকক চব দেখালোঁ। এয়া অৱসৰত জয়ন্তই ল'ৰাক থৈও আহিলেগৈ, আৰু লৰালৰিকৈ তললৈ আহি পেলাই তলতো পালেং কৰি থৈছে মায়ে, তাৰে অলপ পালেং ছিঙি পেলাই আজি দুপৰীয়াটো ভাবিলোঁ পালেঙেই বনাওঁ। বিশেষকৈ মোৰ গাটো বৰ ভাল নহয়, মাছ মাংস একেবাৰে খাবলৈ মনা কৰি থৈছে যেতিয়া, এনেকৈ পালেং আৰু অকণমান তেল দি পেলাই বনাম। এয়া গাখীৰো দিলেহি, গাখীৰ গৰম কৰিলোঁ লগালগ, লৰালৰি কৰিছোঁ। আকৌ ল'ৰাক বাহিৰে বাহিৰে আৰ্টৰ স্কুলৰ পৰা লৈয়ে যাওঁনে নে আনি পেলাই ভাত চাত খুৱাই যাওঁ, সেয়া পাছত চিন্তা কৰিম। ভাতটো প্ৰথমতে বহাই লওঁ বোলো। ভাতটো বহাই মেলি হৈ গ'ল, তাৰপিছতে গাখীৰো গৰম কৰি হৈ গ'ল। ভাবিলোঁ বাৰীৰ পৰাতো মায়ে দিছিলে এটা ওলকবি, আৰু মই পালেঙো আনি থৈছিলোঁ। ওলকবি পাতকেইটাও পেলাই দিয়া নাই আকৌ দেই, কুমলীয়া সেইকেইটাও ঘৰৰ সাৰৰ নিদিয়া বস্তু ন। লৰালৰিকৈ এইখিনি কাটি মেলি যোগাৰ কৰি ল'লোঁ। লৈ ভাবিলোঁ এতিয়া বনাই লওঁ। বস্তুখিনি যোগাৰ কৰি ল'লোঁ যেতিয়া, তাৰপিছতে ভাবিলোঁ টাইমো হৈ আহিছে। জয়ন্তক ক'লোঁ যে ল'ৰাটোক তুমি লৈয়ে আহিবা একেবাৰে ভাতকেইটা। যাওঁতে সি একো খাই নগ'লে। ৰাতিপুৱা সেয়া ঢকলা আৰু গাখীৰ খালে, তাৰপিছতে কিবাকিবি ফল মূল কেইটামান খালে। খাই মেলি সি আৰ্টৰ স্কুললৈ গ'ল। এঘণ্টা হ'ব যেতিয়া ময়ো এইখিনি কৰি মেলি এঘণ্টাত আজৰি হৈ যাম। তাৰপিছতে ভাবিলোঁ ল'ৰাক আনি ভাতকেইটা খুৱাই লৈ যাম। অলপ বজাৰ কৰিমগৈ আজি, বিহুলৈ কিবাকিবি এটা বনাবলৈও হ'ল নহয় ন। আপোনালোকে বিহুলৈ কি কি বনাইছে মোক জনাব দেই। মই আকৌ দেখিছে নহয়, বিলাহী আলু তাৰপিছতে শাক চব একেলগে দিয়ে বনাই দিওঁ। অকণমান তেল দিলোঁ, তেল দি তাতে দি পিঁয়াজকণ অকণমান ভাজি শাককণ দি দিলোঁ, আৰু তাতে শাককণ দি অকণমান ভাজি ল'লোঁ। ভাজি লৈ পেলাই তাতে হালধি নিমখ দি আকৌ অকণমান লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত তাৰপিছতে ওলকবি অকণমান কাটি তাতে ওলকবি দুপিচমানো দি দিছোঁ। মই আকৌ শাকত ওলকবি দিলে ভাল পাওঁ। তাৰপিছত মটৰ কেইটামানো দি দিলোঁ, পাহৰি গৈছিলোঁ মটৰ দিবলৈ। মটৰ কেইটামান দিলোঁ, তাৰপিছতে ঢাকি দিলোঁ। ঢাকি দি ভাবিলোঁ ওলকবিকণো ভাজি লওঁ। ইফালে আকৌ এখন কেৰাহী পাতি দিলোঁ। ওলকবিকণো লৰালৰিকৈ কাটি লৈছোঁ কেৰাহীখন পাতি। কাটি লৈ পেলাই আৰু তাৰপিছতে তাতে আলু এটাও দিলোঁ, কিন্তু আপোনালোকক কটাটো দেখাবলৈ নহ'লে, লৰালৰি হৈছে যে। যাতে কেৰাহীখনত অকণমান তেল দি পেলাই, বেছি দিয়া নাই, অকণমান দিছোঁ। তেল দি পেলাই পিঁয়াজ ওলকবি আলু একেলগে দি দিছোঁ। তাৰপিছত হালধি আৰু নিমখ দি পেলাই অকণমান ঢাকি থৈ দিলোঁ অকণমান কম জুইত। তাৰপিছত কলিজাকো আনিবলৈ গ'ল জয়ন্ত। এয়া মোৰ শাকো হৈ গ'ল, ভাজিও হৈ গ'ল। তাৰপিছত ভাবিলোঁ কলিজাও আহি পালে, ভাজিকণ নমাই তাতে ডিম এটা বনাই দিলোঁ। বনাই ইয়াৰ কলিজাৰ ভাতকেইটা বোলো লৰালৰিকৈ খুৱাই দিওঁ তাক। ই আকৌ কৈছে মই নিজেই খাম। আমি ভাবিছোঁ সোনকালে খুৱাই মেলি ৰেডি কৰি পেলাই আকৌ ওলাইও যাব লাগিব অকণমান। এয়া কলিজা এনেকৈ ডিমটো দিলে বিৰাট ভাল পায়। ঘৰৰে আজি কম তেলতে ইমান ধুনীয়া লাগিলে খাই। চব ঘৰৰ বস্তু, সাৰ নিদিয়া বস্তু ভালেই লাগিব ন।
লৰালৰিকৈ কলিজাও ভাতকেইটা খালে। সি আকৌ মানে শাক পাচলি জাতীয় বস্তুবোৰ ভালেই পায় খায়। আমাৰো ভাল লাগে, সি কিন্তু ভাতকেইটা খাওঁতে ইমান ধুনীয়াকৈ কৈ থাকে, বিৰাট ভাল লাগিছে খাই। খাই বৈ আজৰি হৈ লৰালৰিকৈ আকৌ আমি ওলাই আহিলোঁ। আকৌ নেক্সট দেওবাৰে চাগে আমি ঘৰলৈ যাম। সেইটো কাৰণে এইটো দেওবাৰে পাইছোঁ, এইটো দেওবাৰে আমি বজাৰখিনি কৰি ল'ম, কিবা কিবি এটা বনাবও লাগিব বিহুলৈ বুলি। তেতিয়াহ'লে আজি তিনিচুকীয়া দেওবৰীয়া বজাৰখন দেখাওঁ। ইমানেই কম দামতে বহুত ধুনীয়া বস্তু পায় আৰু ইয়াত বিকিবলৈ মানুহবোৰ ঢলা শদিয়াৰ পৰা আহে। সকলো বস্তু ইয়াৰ লোকেল হয় আৰু যি বিচাৰে, যেনেকৈ শিলিখা আমলখিৰ পৰা বগৰী আৰু মণিচালৰ গুটি, ভোমোৰা গুটি, মানে শিলিখা, মানে বহুত বস্তু আপোনালোকক, মানে জলফাই, কাঠআলু ওলাইছে, লোকেল ডিম ওলাইছে আৰু মানে তিতা ভেকুৰী, চব বস্তুৱে আপোনালোকে পাব। কিছুমান বস্তু মই চিনি নাপাওঁ, কিন্তু আজি বজাৰখনলৈ গৈ বস্তু কিছুমান চিনি পালোঁ আৰু কেনেকৈ খায় চব দিছে। আৰু বেত গাজ, মৰা গাজ কিবা আৰু বিভিন্ন ধৰণৰ কিবা কিবি ওলাইছে। আৰু তাত ওলাইছে চুঙা চাউল খাবলৈ, চুঙাও বিকিছে, চুঙা চাউল পুৰিও বিকিছে। আমি কিন্তু নাপালোঁ, আমি গৈ পোৱা আগতে শেষ হ'ল। এয়া আকৌ ইয়াত মাহ দেখিছেনে, আমাৰ কলিজাটো মাহ দেখি ক'ব নোৱাৰা হৈ গৈছে। এইটো আকৌ এটা ওলাইছে শগুনী লতা বুলি কৈছে, এইটো বহুত বেমাৰৰ কাৰণে ভাল বুলি কৈছে। আমাৰ আকৌ কলিজা দেখিছেনে বাৰু, মাহ দেখি ৰ'ব নোৱাৰি একদম সি নিজে একদম মানে লৈ লৈছেগৈ, কিমান লাগে আৰু মুঠতে দিয়ক বুলিহে কৈছে। এয়া নিজে বান্ধি মেলি ভৰাই লৈছে, তাৰ নিজৰ প্ৰিয় বস্তু যে, সেইটো কাৰণে ভৰাই ল'লে। তাতে আকৌ মই আকৌ ল'লোঁ চাউল, যেনেকৈ মাটি দাইল বা চাউল তাউলবোৰ যেনেকৈ চাইছোঁ, তিল চিলবোৰ। আৰু আমাৰ কলিজায়ো সুধিছে যে এয়া নতুন নে পুৰণা, পূৰা চাইছে। মাটি দাইলো সুধিছে নতুন নে পুৰণা, খাই কেনেকুৱা লাগিব সেয়া সুধিছে। মৰা আন্দা দেখি মৰা আন্দা অকণমানো লৈ ল'লোঁ। বাৰীবিলাকক যে সি একদম মানে আমনি লগাই দিয়ে, আকৌ মাজতে চিঞৰে কিবা লাগে নি, লৈ লওক লৈ লওক। এয়া আকৌ তাৰপিছতে গুড় ল'লোঁহি, গুড় চুৰ লৈ তাৰপিছতে দেখিলোঁ নাৰিকল। এতিয়াতো চব লাগিবই এইখিনি বিহুৰ বস্তু কিবা কিবি বনাবলৈ, নাৰিকলো ল'লোঁ। তাৰপিছতে দেখিলোঁ তেতেলীটো নোলোৱাকৈ ৰ'ব পাৰি জানো, তেতেলীও লৈ ল'লোঁ। আকৌ মানুহজনে জলপানো বিকি আছে, জলপানখিনি দেখি তাৰপিছত লওঁ লাগিলে, কিন্তু মই চব জলপান খাব নোৱাৰোঁ, সান্দহৰ পেকেট এটাকে লৈ ল'লোঁ। তাৰপিছত জয়ন্তই আকৌ তিতা ফুল এভাগ ল'লে, তাৰপিছতে টেঙা গোল নেমু ল'লে আচাৰ বনাবলৈ, আৰু মই লোকেল ডিম কেইটামানো ল'লোঁ কলিজালে। সেইখিনি লৈ মেলি তাৰপিছতে আৰু বজাৰ কৰি হৈ যোৱাৰ পিছত ঘৰমুৱা হ'লোঁ। আজি যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আকৌ নতুন এতিয়া বিহুৰ পিঠা পনা কি বনালোঁ তাকে আপোনালোকে চাব আকৌ দেই। আমি ঘৰো পালোহি। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।